নিযুত মইনা আঁচনি পাইছে, কোনো ছোৱালীয়ে টকা দিব নালাগে। কালি পৰহি বাবু আঁচনি আহিব, কোনেও টকা পইচা দিব নালাগে। এনেকৈ প্ৰতিটো আঁচনিতে আমি যাতে দুৰ্নীতি নোহোৱা কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছো আৰু আপোনালোকে আমাক সহযোগিতা কৰিব। এই আঁচনিবিলাকৰ লগে লগে আমি আৰু এটা আঁচনি কি হাতত লৈছো, লাখপতি বাইদেউ। এতিয়ালৈকে আমি বকো, চমৰীয়া আৰু পলাশবাৰীত লাখপতি বাইদেউৰ আঁচনি দিয়া নাই। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আমি আপোনালোকক ইয়াত আহি লাখপতি বাইদেউৰ আঁচনিটো বিতৰণ কৰিম। কিন্তু লগত আৰু এটা নতুন আঁচনি আহিছে, এইটো আপোনালোকে গম পায়নে নাপায়? নতুন আঁচনিটো হ'ল যে বৰ্তমান বিধানসভাত আমি এখন আইন পাছ কৰিছো, যিখন আইনৰ জৰিয়তে কোনো পুৰুষে দ্বিতীয়বাৰ বিয়া কৰাব নোৱাৰিব। এইটো গম পাইছে নে নাই পোৱা? কোনে কোনে গম পাইছে হাত দাঙকচোন। এতিয়া এজন পুৰুষে যদি দুবাৰ বিয়া কৰায় কিমান বছৰ জেল হ'ব? হাতেদি দেখাই দিয়কচোন কিমান বছৰ জেল হ'ব? 5 আৰু 2 7 বছৰ। কোনবাই যদি কৰবাত দুটা বিয়া কৰায়, খবৰ যাতে মই লগে লগে পাই যাওঁ দেই। এটা মই ফোন নম্বৰ এটাও দিম, মাত্ৰ তাতে ফোন নম্বৰ কৰি দিলে হ'ল আৰু পুৰুষজনক উঠাই জেলত ভৰাই দিম আৰু মহিলাগৰাকীক ডাবল অৰুণোদয় দি দিম, যাতে মহিলাগৰাকী চলি থাকিব পাৰে। ভাল হ'ব নে বেয়া হ'ব? সঁচাই কৈছেতো। এতিয়া পুৰুষবিলাকে গম পাইছে নে নাই এইটো খবৰ? গম পাইছে নে নাই খবৰটো? পাইছে? ঘৰত আজি গৈ আৰু এবাৰ কবি দেই চবে মাহঁত, যে মামা থাকালৈকে দুটা বিয়া নহ'ব আৰু। এইটো আজি গৈ ক'ব লাগিব দেই চবেই। কোনে কোনে চমৰীয়াৰ পৰা আহিছে হাত দাঙকচোন। গৰৈ মাৰি বতাহি দিয়া, চবে ঘৰত গৈ আজি ক'ব দেই দুটা বিয়া বন্ধ বুলি। পলাশবাৰীৰ পৰা কোন কোন আহিছে?